কি খবৰ বন্ধুসকল আশা কৰো সকলো ভালে আছা যা যা বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো তোমালোকৰো ভাল হওক ডায়লগটো শুনিলে গম পালা আৰু আজি কাৰ কেকটা লব ওলাইছো ধুনীয়াকে লম বুলি ভাবিছা নেকি লমে একো ভাবিব ন কি লাগে ঐ মা ক'ত গলি নাই নেকি পথাৰলৈ গ'ল নেকি পথাৰলৈ গ'ল ক মই পাহৰিছিলোৱে এক্টিং কৰিছো বুলি ভাবিছা নেকি এক্টিঙে কৰিছো ক মই জানোঙে আগতে উৎপল ফৰেক্সে মাকক বিচাৰি থাকে যে মই মাকক বিচাৰিছো মানে মাক বিচাৰিছো মা পথাৰলৈ গ'ল আজি মায়ে মোৰ ওপৰত বহুত খং উঠি আছিল সেইকাৰণে আজি ভাতটো বনাই থৈ নথলে নেকি আজি ভাতটো নবনালে মায়ে বুলি ভাবিছা নেকি নহয় সঁচাকে বনাই থৈ নগ'ল ক এতিয়া নিজে বনাই লৈ খাব লাগিব কি যে হ'ব আয়ো দেৰিলৈকে শুই আছিলো সেইকাৰণে বিৰাট গালি দিলে ৰাতিপুৱা মই ভিডিঅ' কৰিম বুলি ভাবিছিলো কিন্তু কালি ৰাতি কাৰেণ্টটো নাছিলে আৰু মোৰ ভিডিঅ' বনোৱা ডিষ্টাৰ্ব কৰিলে অকল 4% না 5% নাছিলে কৈছো নাই কিনো ভিডিঅ' কৰিম সেইটো টাইমত ভাবিছিলো অকমান আজি মোক মায়ে গালি পাৰিলে থাম্বনেইলখন দি পিনে ভিউজ চিউজ অলপমান বঢ়াম নাই কাৰেণ্টটোৱে মোক দি দিলে ধোখা কিয়া হোগা ইয়াৰ মেৰা তেনে বলক আৰু আজি ওপৰত ফৰেক্সৰ নিচিনা অকমান এক্টিংটো কৰিম আৰু তোমালোকক ডাইলগ চাইলগ দিম বাহিৰলৈ যাওঁ ফাদাৰে কিবা এটা কাম দি থৈ গৈছে আমাৰ পাপাই ভিন ধৰণৰ এনেকুৱা মোবাইলৰ পৰা চাই পিনি খেতি কৈছে তোমালোকে দেখি পিনে পাগলা হৈ যাবা বুলি ভাবিছা নেকি ক'তো মানে পাগলা হ'ব কোনো মইনো কি কথা কৈছো দে মইহে পাগলা কওঁ not bad এইখিনিতে কথা এটা সাজি কৰিছো অনলাইন প্ৰেম কৰা আৰু বালিত মুতা একেই কথা তুমি কেনেধৰণে গম পালা এইখাই কথা ক'বলৈ লৈছো ন ইনষ্টাগ্ৰামৰ ফিল্টাৰকেইটা কি কম আছিল নেকি এতিয়া যে ফটো লেপ বোলা এপছ এটা আহিলে বেছি দিনৰ কথা নহয় 3 দিন 4 দিনমান হৈছে মইনো কি জানো ফটো লেপ বোলা এপছ এটা আহিছে ছোৱালীজনী বিয়াত ধুনীয়া কৰি পেলাই বহুত মেছেজ কৰিলো ইনষ্টাগ্ৰামত ছোৱালীজনী দেখি ফটো লেপ বোলা এপছ এটা দি থৈছে আৰু তোত যে ৱাটাৰ মাৰ্কটো থাকে তাত ধুনীয়াকে ফটো এখন ফটো নহয় কিবা ইমোজি এটা দি থৈছে দিল ইমোজি মইনো কি জানো এনে দিছে বুলি ছোৱালীজনী চক আছে বুলি ইয়াত ধুনীয়াকে মেছেজ কৰিলো কালি লগ কৰিব গৈছো ফটোত তো উপেচৰি ৰিয়েলত নকবাই আৰু চাদি দিউলত কৈ হাত অনলাইন প্ৰেম নকৰিবা দেই নিজৰ অভিজ্ঞতাৰ পৰা কৈছো অনলাইন প্ৰেম কৰা আৰু বালিত মুতা একেই কথা সেইকাৰণে কৈছো অনলাইন প্ৰেম নকৰিবা বাদ দিয়া এইবোৰ কথা যি হৈ গ'ল আৰু ন দুখ লাগিব সেইবোৰ কথা বাদ দিয়ে আমাৰ ফাদাৰে চাওক এনেকুৱা জেগাত খেতি কৰে সেইবোৰ দেখিছা না ডিছপ'জেবল গ্লাছকেইটাও পেলনি হ'ব নাই দিয়া আৰু ধুনীয়াকৈ ইয়াত মোবাইলৰ পৰা চাই কৰিছে দেই ইয়াত পিঁয়াজ দিছিলে মৰা কুকুৰাখিনিয়ে খাই থৈ গ'ল মই যে এনেকুৱা ধৰণৰ খেতি কৰিব নেজানো বুলি ভাবিছা নেকি নেজানোঙেই ক চব ফাদাৰে কৰে আৰু এইকেইটা 3টা আছিলে ইয়াত চব কুকুৰাই খাই থৈ গ'ল এনেকৈ থৈ দিছে আৰু সেইফালে আছে এই ঝিনঝিনি বুলি কয় এইটো পানী দিয়া সেই পানী দিব লাগিব এইফালে এখন 2 নম্বৰ কাৰিকৰী আমাৰ ফাদাৰে কৰা ইয়াত লাই শাকো দিছে গাহৰি মেইন ন গাহৰি খাব লাগিব তহঁতকে দাগ নেখাং পিছতকে খাম কিন্তু এতিয়া নেখাওঁ তহঁতি সৰু হৈ আছ যে থাৰ কেইখন মোক হাল্লা নাই কয় এতিয়া দানা দি থৈছো যে সেইটো ইমান ধুনীয়াকৈ কাৰিকৰী কৰি দিছে আমাৰ ফাদাৰে আমাৰ মাটিখিনি মানে গম পাই আছে আৰু এদিন দেখাইছিলো বুলি ভাবিছা নেকি দেখাইছিলোৱে হৈ গ'ল মই আৰু এইখিনি ফাদাৰে অইলৰ পৰা ড্ৰাম অনা হয় ইয়াতে দি থৈছে ধুনীয়াকৈ এইখিনি লাই আছে আৰু বিভিন্ন ধৰণৰ এইখিনি কি হয় লাও নে পানী কোমোৰা মই কি শাকো চিনি নেপাম বুলি ভাবিছা নেকি চিনি নেপাম একোৱে নাজানো গৰুতে বুলি ভাবিছে দে অডিয়েঞ্চে মই একোৱে নাজানো ক এইটো সত্য কথা কিন্তু নিজৰ দুখ পেহচান নেপালে লোক কাভি হাৰ মানতে হে নেই
এইফালে ধুনীয়াকৈ তোমালোকে চাই পঠিওৱা এইফালে আছে ধুনীয়াকৈ ড্ৰামত কৰা আছে এইফালে আছে পুৰা ডিজাইনত এইখিনি কি হয় ডাঠ টিপাল নেকি এইখিনি টিপাল আছিলে এনেকৈ ধৰণে ব্যৱহাৰ কৰিছে মই যে শাকৰ নাম একেবাৰে নেজানো বুলি ভাবিছা নেকি মই নেজানোঙে এইফালে চব কি দি আছে কি নাই অকল লাই ভেন্দি আৰু এইখিনি দাংবডি মই জানো দেই এইটো মই জানো মই দাংবডি চিনি পাওঁ দেই মই হয়তো দাংবডি হয় একোৱে শাক নহয় আমাৰ ইয়াত এইফালেও দি দিছে মূলা চোলা কিবা কিবি দি থৈ দিছে আৰু এইখিনি থাকিব আৰু মূলা চোলা গৰুৰ লগত তুলনা কৰিবলৈও আজি গৰুকেইটা নাই নহয় কি ক'বা আৰু কাৰো ঘৰতে মানুহ নাই দাদাৰ ঘৰতো মানুহ নাই চাওঁ আমাৰ দাদাৰ ঘৰত বস্তু এটা দেখাওঁ বুলি আহিলো এয়া চোৱা নিগনিয়ে খানি পুৰা খতম কৰি দিছে আমাৰ বেৰে খানি খতম কৰিলেচোন কৈছিলে নিগনি এটা পালে বুলি কৈছে কিন্তু সেইটো গম পালাই কি অৱস্থা কৰিছে তাক নেদেখাওঁ আৰু দেই সেইটো এতিয়া নেদেখাওঁ মানে নাই তক পৰা দেখাম পগলা হৈ গ'লো মই পগলা হৈ গ'লো নেকি ইনষ্টাগ্ৰাম চাই আছে নাচাবা দেই অভিজ্ঞতা বা কৈছে পগলা হৈ যাব তোমালোকৰ ফাদাৰে কিবা এটা কাম দিছিল কামটো কৰি ল মই কি যদি পানী যদি শাকত নিদিওঁ কি মোক পাপাই মাৰিব বুলি ভাবিছা নেকি তোমালোকে মাৰিব আকৌ বৰ বেয়া পিছত দিব পেলাই ধুব মোক দিলে দেই সেইকাৰণে নহ'লে ইউটিউবাৰৰ পিঠিত চাৰি কোপ পুৰিব ধুনীয়াকৈ পানী চানী দি ললো এইবিলাক তেতিয়া আছে নে দেখিছা এইখিনি হ'ল বেঙেনা নতুনকৈ ৰুইছে সেইকাৰণে সৰু দেখিছা আৰু ভালছে শিপাখিনি এইযোৱা মই থাকিলেও মাটিৰ লগত মিহলি হ'ব নাই পৰা যে সেইকাৰণে কিছুমান এনে সপৰা পৰিছে আৰু এইখিনিতে কথা এষাৰ ক'বলৈ ওলাইছোঁ তোমালোকক টেঙা পেন ইগন'ৰ কৰা এইখিনিতে তোমালোকক কথা এটা ক'বলৈ ওলাইছোঁ যদি তোমালোকে কোনো এটা বস্তু বা কিবা এটা কাম কৰি আছা যদি সফল হোৱা নাই সেইটো কাম বাৰে বাৰে কৰি থাকিব লাগে যেনে মোকে ধৰি লোৱা মোৰতো গাৰ্লফ্ৰেণ্ড নাই গম পাইছা আৰু 20জনী মানক প্ৰপ'জ কৰিলোঁ এজনীও এছ বুলি নক'লে সেইকাৰণে মই আৰু 20জনী প্ৰপ'জ কৰিম বুলি ভাবিছোঁ এদিন হ'লেও এদিন সফল হমেই হয় নাই কোৱাচোন তোমালোকে এজনীও এপচেপ্ট নকৰিলে এইবাৰ যে মই সঁচাকৈ কৈছোঁ দেই মোৰ লগত যে যোনে বিয়া হ'ব বৰ সুখত থাকিব কৈছোঁ নাই মই যে সকলোবোৰ ঘৰৰ কাম জানো ৰাণী কৰি তোমাক ক'লে কেইডাল হ'ব মায়ে যে মোক একেবাৰে ভাল নাপায় আকৌ ঘৰৰ কাম মানে ভাতটো বনাই নিজে খাই থৈ যাব দিছে হ'ব দিয়া ইমানো দুখ কৰিব নাপায় ছোৱালী মানুহৰ কাম কৰিলে কিবা এটা হৈ যাব নহয় মনত এনেকৈ কথা খাই কৰি পিনি মই নিজকে সুখটো দিওঁ আৰু দেই চাওঁতে পিছবেলাই হ'ল এতিয়া হৈছে 3টা 3:30 ফাদাৰ পালেহি ডিউটিৰ পৰা এয়া জখলা এডাল বনাই আছোঁ মানে মই ফাদাৰক এইকাৰণে বান্ধিব দিছোঁ কাৰণ মই তাই যদি বান্ধো বেছি টাইট হৈ যাব মানে সেইকাৰণে মই বন্ধা নাই এইটো নহয় যে মই নেজানো বেছি টাইট হৈ যাব সেইকাৰণে মই বন্ধা নাই মই নেজানা কৈছোঁ একো কামেই নাই আজি ব্লগটো ইমানেই আছিল আপোনালোকে যদি ব্লগটো চাই ভাল পালে আৰু ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই আকৌ লগ পাম নেক্সট ব্লগত